যাওঁ আছোঁ কি হৈ চাওঁ আছোঁ যাওঁ আছোঁ তো গাইছ ৰ'ব আজি চাওঁ আজি কি বস্তু তো বলক আছোঁ টচটো মাৰি দিছোঁ চক গাইছ এতিয়া লৈ আছে চক আছোঁ বুলি কয় চক কি বস্তু লৈ আছে তছে কিবা এটা আছে তো গাইজ পৰাগ আছাম টি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আপোনালোকে আজি নিশ্চয় ভাবিছে এতিয়া আন্ধাৰ কিয় আন্ধাৰ মানে এই জেগাখিনি অল চখন আৰু এই চখনৰ মাজত আমি আজি ৰাতি ইয়াতে কেম্পিং কৰা হ'ব আজি ৰাতি কেম্পিং কৰিম তো মোৰ লগত আছে দুজন ব্যক্তি মানে এইভাগে আছে ভাৰ্গৱ এইভাগে আছে আমাৰ মানে ভিনদেউ হয় দেৱালীৰ ভিনদেউ তো তাপাৰ তো তোমাৰ নামটো কৈ দিয়াছো মোৰ নাম শ্ৰী তিলক দাস মানে আমাৰ ভিনদেউ হয় তো আমি তিনিওজন আজি ইয়াতে ৰাতি কেম্পিং কৰিম আৰু এই চখনৰ মাজত মানে আজি এতিয়া বৰ্তমান কেইটা হৈছিল ভাৰ্গৱ কেইটা হৈছিল মই দেখোন এতিয়া 22টা এণ্ট্ৰি চলি কিমান হ'ব 10টা এণ্ট্ৰি তো বৰ্তমান 10টা এণ্ট্ৰি হ'ল আৰু আমাৰ খানা চানা হমেনি মোটামুটি 1.5 ঘণ্টামান লাগি যাব আৰু খানা চানা হমেনি তো তাৰে পিছত মানে এই চখনৰ মাজত আজি 12টাৰ পিছত আমি গোটেই ৰাতি আজি ইয়াতে ভূত চাম তো আজি ভূত দেখা পাওঁনে নাই নাজানো একদম ভিডিঅ'টো পুৰা একদম আজি ভয়ানক ভিডিঅ' হ'বলৈ গৈ আছে তো ইয়াতে টেনশ্যন পাৰিম তো ভাত তাত হমেনি আমাৰ পুৰা 12টা বাজি যাব তো পুৰা ভিডিঅ'টো পুৰা চাই থাকিব আৰু এই ভিডিঅ'টো যদি আপুনি মানে ভূতক মানে ভয় কৰে এই ভিডিঅ'ত আপোনালোকে নাচাব একদম নাচাব কাৰণ ইয়াত আজি কি দেখা পাব আমাৰ হিচাপ নাই তো একদম গাঁৱৰ মানুহে কোৱা হিচাপে এই ঠাইখিনি বোলে বহুত ডেঞ্জাৰ হয় আৰু আজি আমি মানে বহুত ডেঞ্জাৰ ঠাইত মানে আজি ঘূৰিম আৰু ইয়াত মানে খানাটো খাম আৰু ইয়াতে টেণ্ট থাকিব আৰু আমি গোটেই ৰাতিটো ঘূৰিম চখনে অল ঘূৰিম তো পুৰা চাই থাকক আজি কি বা হয় নাজানো আমিও নাজানো আমাৰ লগত কি হয় গাইজ ফাইনেলি আমাৰ বহু সময়ৰ অন্তত মানে জুই উঠাই নাছিল বহু সময়ৰ অন্তত জুইখিনি উঠিল আৰু এইভাগে আমি টেণ্ট একদম সঁচাকৈ টেণ্ট ফালি লৈছোঁ ইয়াতে আৰু কম্বল গোটেই আছে আৰু ফাইনেলি আমি ইয়াত এতিয়া মাংসখিনি ৰান্ধোঁ আৰু ভাতটো মানে ঘৰৰ পৰা বনাই অনা গৈছে এইভাগে কুকাৰত মানে ভাতটো বনাই অনা গৈছে আৰু এইভাগে মাংসটো ৰান্ধি হ'ল বাকী চবখিনি যোগাৰ পাতি অল আছে অল এভৰিথিং তাত মজাকৈ খাই লৈ আজি ভূত বিচাৰি আগমন কৰিম চখন গোটেই ঘূৰাব আৰু এই বাগৰ আগত অনলি চখনে আছে আৰু ইয়াতে বহুত ডেঞ্জাৰ বস্তু বোলে ওলাই ৰাতি তো আজি আমি দেখা পাওঁনে নাই নাজানো তো দেখা পালে ভালে লাগিব পুৰা ইয়াতে জুইখিনি মজাকৈ উঠিল তো ভাৰ্গৱ কিবা কবি নেকি নাই নকয় বিৰাট জোচ মানে আমি মোটামুটি 3জন আছোঁ প্লেয়াৰ আৰু এইভাগে লাইট টাইট আৰু ফিচাৰীৰ কাষতে আছোঁ ইয়াতে বিৰাট এটা ফিলিংছ পাইছোঁ আৰু বিৰাট আজি ৰাতি ইয়াতে থকা হ'ব এনেধৰণে সোমোৱা হ'ব ইয়াতে আৰু এইভাগেতো আছে চব কম্বল চব পুৰা চাই থাকক আজি কি হয় নাজানো পুৰা হ'ব আজি অনলি তো গাইজ বৰ্তমান আমাৰ ইয়াত খানা ৰান্ধি থকা হৈছে ইয়াতে আৰু আমাৰ একদম বহুত বেছি প্ৰব্লেম হৈছে একবাগে কচেলি আনা নাই একবাগে কেৰাহী আনা নাই তাৰপিছত এইভাগে আদা ৰহুন মানে বটি থৈ দিয়া গৈছিল এইখিনিও আনা নাছিলোঁ আৰু এইভাগে পুৰা ভাৰ্গৱে ৰান্ধি আছে আমাৰ ৰান্ধনি আৰু এইভাগে আছে আমাৰ হৰ্ষজিত কিবা কওঁ ভূতৰ বিষয়ে
মানে ভূতৰ মানে কথা মানে গাঁৱৰ মানুহ কি বুলি কয় এইখিনি জেগাত বহুত ডেঞ্জাৰ বুলি কয় না বহুত ডেঞ্জাৰ বুলি কয় এইখিনি যায় আমি এতিয়া ইয়াতে খানাখিনি বৰ্তমান ৰান্ধি থকা হৈছে খানা চানা মজাকৈ খাই লৈ আজি অল এভৰিথিং ছখন ঘূৰিম অনলি ছখন ঘূৰিম আৰু ইয়াতে টেণ্ট পূৰা পাতি থৈ দিয়া হৈছে পূৰা কি ক'বা এই বিষয়ে মানে মই মানে তোমালোকে যেতিয়া কেৰাহী চাৰি আনিব গৈছিলা বাপৰে বাপ নদীটোৰ শব্দ মানে মই থাকিব পৰা নাই ভয়তে থাকিব পৰা নাই মানে ভয় লাগি আছে একদম আন্ধাৰে মুন্ধাৰে বহি আছো হয় টচটো আছে একবাৰ কেম্পৰ ভিতৰে সোমো তাৰপিছত একবাৰ বাহিৰত জুই পুৱাওঁ এনেদৰে মোৰ ভয় লাগি আছিল বুলি তেওঁলোকে আহি পোৱা নাই ওলাই আছে মাংস ৰান্ধি ক্লিয়াৰ সৰি মানে বহুত এটা ভাল লাগিছে কিন্তু তাক মানে ভয় কিনে একদমেই লগা নাই আমি যিহেতু এই ভূত চাব আহিছোঁ না খানা চানা খাই লৈ আজি অনলি ভূত চোৱা হ'ব তো আপোনালোকে পূৰা ৱেট কৰক ভূত চোৱা সময়খিনিলৈ আৰু লাইট চাইট ইয়াতে এনেধৰণে লগাই থোৱা হৈছে গাইছ মানে আমি যোনখিনি ঠাইত আছোঁ না আমি বৰ্তমান ইয়াতে খানা ৰান্ধি আছোঁ দেখাই দি বৰ্তমান ইয়াতে মানে খানা ৰান্ধি আছোঁ আৰু আমি যিখিনি ঠাইত আছোঁ এই ঠাইখিনিত কিবা আত্মা আছে নেকি বা কিবা আত্মাৰ এইখিনি ঠাইত থাকে নেকি সেইটো মানে চাবলৈ আমাৰ তাতে ইয়াতে এপ আছে ঘোষ্ট ডিটেক্টৰ তো এই এপটো ব্যৱহাৰ কৰিম বৰ্তমানতো ইয়াতে কিবা আত্মা আছে যদি আমাক দেখাই দিব আপোনালোকে পূৰা চাই থাকক পূৰা এপটো খুলি দিওঁ এপ খুলি দিয়া হৈছে তো অলপ টাইম ল'ব টাইমৰ পিছত আমি ইয়াতে চাম আজি কিবা আত্মা আছে নেকি ইয়াতে তো গাইজ বৰ্তমান আমাৰ এই ঘোষ্ট ডিটেক্টৰ এপটো মানে বৰ্তমান ষ্টাৰ্ট কৰি দিলে গম পোৱা যাব ইয়াত কিবা আত্মা আছে নেকি আপোনালোকে চাই থাকক ষ্টাৰ্ট কৰি দিলোঁ না কি আবাই ভয় খাবি একো নাই আত্মা আহিব আমি চাওঁ আজি ষ্টাৰ্ট এডখিনি যাওক এড অলপ টাইম ইমান এড আহে তো গাইজ বৰ্তমান আমাৰ এই ঘোষ্ট ডিটেক্টৰ এপটো অন হৈছে পৰা চাই থাকক ইয়াতে কিবা আত্মা আছে যদি ইয়াত লোকেশ্যন দেখাই দিব তাৰপিছত আমি গম পাম ইয়াত কিবা আত্মা আছে নেকি চাওঁ আজি কি হয় আহি যা চাবলৈ মন আছে বহুত চাব মন আছে বৰ্তমানলৈকে দেখা নাই চাই লওঁ লোকেশ্যন দেখাই দিব তাৰপিছত মই দেখাই আছোঁ কেমেৰামেন পূৰা চাই থাকিব ইয়াত কিনা আত্মা নাই আৰু এই এপটো অ'পেন কৰিলে আপোনাৰ মানে বস্তুটো মানে গম পাই কিবা এটা ৰক তো গাইজ ফাইনেলি আত্মা আহি গৈছে চাই লওক ফাইনেলি চব দেখছি না কেমেৰাত দেখছি না ফাইনেলি চাওক আত্মা আহি গৈছে এইটো মোবাইলটো ধৰছোঁ কাবাৰ এতিয়া মোবাইলটো ধৰছোঁ ধৰক মোবাইলটো ধৰছোঁ ফাইনেলি গাইছ এইটো হৈছে এইটো আত্মাটো দেখা না ফাইনেলি আত্মা আহি গৈছে তো এই এপটো মানে অ'পেন কৰিলে গম পোৱা যায় কিবা আত্মা আছে নেকি এইটো আত্মা আহি গৈছে ফাইনেলি আত্মা আমাক দেখাই দিছে আৰু আমাৰ যেতিয়া ইয়াত বৰ্তমান আমি খানা ৰান্ধি আছোঁ এই খানা চানা হোৱাৰ পিছত আৰু আমি শ্মশানলৈ যাম আৰু আমাৰ বহুত ডেঞ্জাৰ ঠাইলৈ আজি যাম আজি কেনেকুৱা ভিডিঅ'টো হয় আপোনালোকে পূৰা চাই থাকিব ফালি ভয়ানক ভিডিঅ' হ'ব যে ভয়ানক তো পূৰা চাই থাকক খানা হোৱালৈকে আৰু কিমান টাইম আছে 20 মিনিটৰ পিছত হৈ যাব আৰু 10-20 মিনিট পিছত আমাৰ খোৱা 20 মিনিটৰ ভিতৰত হৈ যাব হৈ যাব তাৰপিছত পূৰা গম পাই যাব আজি তো গাইজ বৰ্তমান টাইম হ'ল কিমান টাইম হ'ল 12:06 আৰু আমাৰ পূৰা ভাত ৰেডি হৈ গ'ল আৰু এইভাগে আমাৰ ভাত উলিয়াই আছে ভাতখিনি মজাকৈ উলিয়াই লওঁ খাই ল'ব লাগে আৰু জুইটো মজাকৈ ইয়াতে লাগি আছে আৰু তো ভাতখিনি মজাকৈ খাই আমি যাব লাগে বৰ্তমান আমাৰ ইয়াতে 12:06 হ'ল আমাৰ মোটামুটি আঞ্জা ভাত ৰান্ধাতে দেৰি হ'ল দক আৰু যাব লাগে অলকান যাব লাগে আৰু এইভাগে টেণ্টটো পাতি থোৱা হৈছে আৰু এইভাগে নেচাৰ আৰু এইভাগে চব আন্ধাৰ তো ভাতখিনি খাই লওঁ মজাকৈ তাৰপিছত আগমন কৰিম তো গাইজ ফাইনেলি আমি ভাত খাবলৈ ওলাইছোঁ আৰু ইয়াতে ধৰি লওক চাৰিওৰে ভাত পূৰা ৰেডি কৰি দিয়া হৈছে আৰু ইয়াত কড়াই খালি
কৰে খালী একদম আৰু ইয়াত পানী চানী আছে অল এভৰিথিং এইভাগে টেণ্ট এতিয়া মজাকৈ ভাতখিনি খাওঁ তাৰপিছত আমি পূৰা ভোজ চাবলৈ আগমন কৰোঁ চাই থাকক আৰু তো গাইজ বৰ্তমান আমাৰ পূৰা খানা চানা খোৱা ৰেডি হৈ গ'ল এতিয়া আমি যাব লাগে পূৰা এতিয়া আমি ভোজ চাবলৈ যাওঁ বৰ্তমান আৰু পূৰা আমাৰ খানা চানা খোৱা ৰেডি আৰু বৰ্তমান কেইটা বাজিল কি পইণ্ট দিছে এইটো কি টাইম 12:35 হ'ব সিয়াৰ কিবা 00:35 মাৰিছে মোৰ দেখাটো মোবাইলত চাওক এতিয়া মাজি 12:35 এতিয়া আমি পূৰা যাবলৈ আগমন কৰিছোঁ তো দা চা যি আছে ল' লগত টচ আছে ৰ'ব 3 বেটাৰী টচ আছে লগত এতিয়া দা চা গোটেই লৈছোঁ আৰু পূৰা এতিয়া আমি আগমন কৰিছোঁ পূৰা ভোজ চাবলৈ তো বলক তো গাইজ বৰ্তমান আমি আগমন কৰি আছোঁ ভোজ বিচাৰি আগমন কৰি আছোঁ এনেধৰণে আমাৰ আগত পূৰা প্লেয়াৰ আছে আৰু 3 বেটাৰী পূৰা টৰ্চ লৈছোঁ দক আৰু এই ঠাইখিনি বহুত বেছি ডেঞ্জাৰ ঠাই হয় আগত কিবা ওলব না আজি আগত আমাৰ তো পূৰা দেখছি 3 বেটাৰী মুখত টৰ্চ মাৰিছোঁ বৰ্তমান আৰু এই ঠাইখিনি বহুত বেছি ডেঞ্জাৰ ঠাই হয় বহুত বেছি ডেঞ্জাৰ কৰি আছোঁ আমাৰ লাইটাৰ মেন পিছত দেখি জোচ কেনে আমি এতিয়া বৰ্তমান ক'লৈ আগমন কৰি আছোঁ ছখন না পূৰা ছখন ডেঞ্জাৰ ছখন আৰু ইয়াতে মানে বহুতকে খৰি দিছিল আগতে ভয়ানক ছখন ইয়াতে বহুতক খৰি দিছিল কিন্তু আগতে এতিয়া বৰ্তমান কিন্তু আমি দেখাই একো পোৱা নাই বৰ্তমান কিবা দেখা পোৱা যাব না চলিয়াত হা শব্দ লাইটটা মধ্যে বৰ্তমান আগমন কৰি আছোঁ দক এনেধৰণে বনা আজি আগত আৰু আমি যিখিনি ঠাইত আছোঁ না তো গাঁৱৰ মানুহে বেছিকৈ কয় মানে বেছি ডেঞ্জাৰ ঠাই কি হয় চাওঁ আজি চাংটাংহে পাই আছোঁ দক তই দেখা দিব না জীৱনটোত আজি বহুতে মানে ভূতক বিশ্বাস নকৰে বহুতে তো কিবাই দেখা দিলে ভাল আছিল আমাকো আজি না কি ক একো দেখা পোৱা নাই হোৱা অনলি হোৱা বাৰু আটা বাচি অকল সিয়ালে বাকী একো দেখা নাই এতিয়ালৈকে যাই আছোঁ তো গাইজ আমি এইবাৰ মানে এনেকুৱা এটা ডেঞ্জাৰ ঠাইত মানে আহিছোঁ এই ঠাইখিনিত মানে গাঁৱৰ বহুতো মানুহে আহিবলৈ ভয় কৰে এই ঠাইখিনিত বহুত মানুহ আহিবলৈ ভয় কৰে গাঁৱৰ আৰু মোৰ লগৰকেইটাই এই বিষয়ে কি ক'ব মানে এই ঠাইখিনিত কি এনে হেন ঠাই মানে মানুহ চানুহ নাহে না আমি কোৱা মতে মানে এই ঠাইখিনি বহুতেই বেছি ডেঞ্জাৰ হয় তো এতিয়া আমি আগলৈ আগমন কৰোঁতে কেনেধৰণৰ ৰিয়েকশ্যন হয় পূৰা চাই থাকক তো ভয় লাগি অলপ আহে টচ চচ মাৰি তো কেনেকুৱা এটা ৰিয়েকশ্যন হয় চাই লওক বহুত বেছি ভয়ানক লোকক আহিব অলপ টাইমটো 2:10 মাৰি দিছ গাছ লৈ দে আছে গাছ লৈ দে আছে গাছ মানে এনেকুৱা কিবা এটা গাছ লৈ দে আছে মাৰি দিছোঁ 10 এবাৰ চক একদম মানে নাজো
লৈ মানে কিবা এটা উঠি থকা কিবা কলা কলা কাপোৰত ধৰে তো আমাৰ এতিয়া মানে একদম যাবলৈ একদম সাহস নোহোৱা হৈছে দিয়ক তো গাছেই এইখিনিত পূৰা গাছ লৈ দি আছিল যাবি না দেখিছেনে যাই আছোঁ গাছডাল লৈ দিছে যাওঁছো কি হৈ চাওঁ আছোঁ যাওঁছো চাওঁ আছোঁ কি বস্তু তো বলক আছোঁ টচটো মাৰি দিছোঁ চব গাছডাল এটাও লৈ আছে চব আছোঁ টচটো মাৰি দি কি বস্তু লৈ আছে তই কিবা এটা আছে টচটো মাৰছ যাওঁ গাইছ নাযাওঁ কিবা এটা উঠি আছিল মানে গাছৰ ওপৰত নৰো কিবা এটা দেখছা না ধুন কিবা কলা এটা উঠি আছিল ছখন মানে গাঁৱৰ মানুহে কোৱা মতে সেইখিনি মানে বহুত ডেঞ্জাৰ ঠাই হৈছে আকৌ সেইখিনি ঠাইত এতিয়া মই লাইটটো দি দেখা নাপাওঁ টচটো মাৰি দিছোঁ তই সেইখিনি ঠাইত লাইটো কাম কৰে নে বৰ্তমান আমি আৰু এটা ডেঞ্জাৰ ঠাইলৈ বৰ্তমান অতিক্ৰম কৰিছোঁ সেইটো ঠাই কিন্তু পাৰ হৈলোঁ দিয়ক সেই ঠাইখিনিকে নাযাওঁ মানে আৰু এটা বেলেগ ডেঞ্জাৰ ঠাইলৈ আগমন কৰি আছোঁ হলকা না হৈ লাগছে নেকি বিৰাট কি ৰিয়েকশ্যন কিবা এটা উঠি আছে তো গাইজ বৰ্তমান আমি এখন এনেকুৱা ডেঞ্জাৰ মানে অৰণ্য বুলি ক'ব লাগিব এখন মানে বহুত বেছি ডেঞ্জাৰ ঠাই হয় এইখিনি ঠাই মানে এইখন কোৱা মতে মানে ওচৰে পাজৰে মানুহে কোৱা মতে ইয়াতে মানে বহুতো মানুহে আগতে বোলে বহুত মানুহে ফাঁচি দিছিল কিবা কৰিছিল তো আজি তালৈ যাম তাত কিবা বস্তু দেখা পাওঁ নে নাই নাজানো চলা গমন কৰোঁ আমি বিৰাট বেছি ডেঞ্জাৰ ঠাই তো গাইছ এই ঠাইখিনি বহুতেই বেছি ডেঞ্জাৰ ঠাই হয় আৰু ইয়াত আমি বৰ্তমান আহিছোঁ কিন্তু বৰ্তমান ইয়াত একো এটা দেখা পোৱা নাই এতিয়ালৈকে ইয়াৰ মানুহে কোৱা মতে এইখিনি ঠাই বহুত বেছি ডেঞ্জাৰ হয় কিবা বৰ্তমান একো এটা এতিয়ালৈকে একো এটা দেখা পোৱা নাই হ'ব আৰু এই ঠাইখিনি বহুত বেছি ডেঞ্জাৰ হয় দিয়ক তো ইয়াত আমি আজি একো দেখা পোৱা নাই বৰ্তমান একো দেখা পোৱা নাই ইয়াত অলপ ফ্লাছটো মাৰি দিছোঁ মুখত ফ্লাছটো মাৰি দি তো বৰ্তমান গাইছে আমি ইয়াত একোৱেই দেখা পোৱা নাই বৰ্তমান চাই লওক চব বস্তু চাই আহিলোঁ আৰু এই ঠাইখিনি বহুতেই বেছি ডেঞ্জাৰ ঠাই হয় বহুত বেছি ডেঞ্জাৰ আৰু আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিলোঁ আৰু বৰ্তমান বাজিল আপোনাৰ 3টা 3:30 মান বাজিল আৰু বৰ্তমান মাৰি আছে অলপ আজিৰ ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰিলোঁ বৰ্তমান 3:30 মান বাজিল আৰু ইয়াত আমি এনেধৰণে চালোঁ আৰু চবখিনি ঠাই এনেদৰে ঘূৰিলোঁ মানে যে ঘূৰা ফুৰাতে গেল দিয়ক
আৰু বৰ্তমান ঘৰলৈ আগমন কৰোঁ আৰু আমি এটা ঠাইতে মানে বহুত বেছি ভয় খাইছোঁ তো আপোনালোকৰ গম পাইছে কোনখিনি ঠাইত বহুত বেছি ভয় খাইছোঁ কিন্তু এই আৰু সেইখিনি ঠাইত কৰি এইখিনি বহুত বেছি ডেঞ্জাৰ ঠাই হয় কিন্তু এইখিনি ঠাইত আমি একো এটা দেখা পোৱা নাই তো আজিলৈ বাই বাই তো যদি আৰু কিবা এনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি দিব এইবাৰ ক'ত থাকিব লাগে আৰু আমি বৰ্তমান 4জন ব্যক্তি আছোঁ ব্যক্তি মানে 4জন ল'ৰা বুলি ক'ব লাগিব আৰু যদি কিবা ডেঞ্জাৰ ঠাই হয় তাত আমি 5-6জন থাকিবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গলৈ পূৰা শ্বেয়াৰ মাৰি দিব আৰু তো বৰ্তমান ঘৰলৈ আগমন কৰোঁ